আপোনাৰ সকলোলৈ ছট পূজাৰ শুভেচ্ছা থাকিল। এইটো আপোনাৰ আমাৰ ইয়াত বছৰত দুবাৰ ছট পূজা হয়, এবাৰ কাতি মাহত হয়, এবাৰ চ'ত মাহত হয়। চ'ত মাহৰ পূজাটোত আমাৰ যেনেকৈ কাতি মাহত বহুত মানুহে কৰে, চ'ত মাহত খুব কম মানুহে কৰে। চ'ত মাহত কম কৰা বস্তুটো হ'ল এইটো কাৰণে যে এই বস্তুটো চবেই উঠাবলৈ নোৱাৰে আৰু কাতি মাহত চবেই উঠাব পাৰে। সেইটো কাৰণে এই মাহটোত মানুহে কম কৰে আৰু কাতি মাহত চবতকৈ বেছি কৰে। নিয়ম নীতি চব আগত যিটো আছিলে কাতি মাহত যিটো হয় চ'ত মাহতো সেইটোৱে হয়। নহয়, ছট পূজা আমাৰ কাতি মাহত যিহেতু হয় আৰু এতিয়া আপুনি বৰ্তমান যিটো চ'ত মাহৰ কথা কৈছে, বিশেষকৈ চ'ত মাহৰ পূজাটোৱে বেছি গুৰুত্বপূৰ্ণ আমাৰ। কিন্তু সকলোৱে চ'ত মাহটো আপোনাৰ ইয়াত দিন দীঘলৰো কথা আছে আৰু সকলোৱে নোৱাৰে, এইটো মই ব্যস্ত। আৰু এইটো সময়ত আমাৰ ছট পূজাৰ লগত দুৰ্গা পূজাও হয় আৰু আপোনাৰ বিশেষকৈ ৰামনৱমী যিটো পূজা হয় তাতো হয়। যিসকলে ৰামনৱমী কৰে তেওঁলোকে ছট পূজাটো পাতিব নোৱাৰে, কিয়নো ৰামনৱমী কৰাসকলে আমাৰ মানে আপোনাৰ তেল আৰু হালধিটো বৰ্জন কৰিব লাগিব। আৰু বৰ্জন কৰাৰ কাৰণে ছট পূজাত আমাৰ যেনেকৈ ঠেকুৱা চেকুৱা বনোৱা হয়, এইবোৰ বস্তু সামগ্ৰী বনাব নোৱাৰে আৰু সেইকাৰণে বহুত লোকে ছট পূজাটো নকৰি ৰামনৱমী কৰে। যিহেতু ছট পূজাটো কাতি মাহতো পায়, কিন্তু ৰামনৱমীটো বছৰেকত এবাৰতে পায়। সেয়ে আচলতে বিশেষ মানে ছট পূজা কাতি মাহত আৰু আপোনাৰ চ'ত মাহৰ পাৰ্থক্য এইটোৱে।